কি পাইছিলে আপুনি ইয়াত? ইয়াত ৰাতিপুৱা আমি গম পালোঁ যে জুই লাগিছে মানে জুই লগাৰ পিছত আমি আহি পালোঁ তো ইয়াত পুৰা ফটকা বম ফুটি আছে মানে তো দুটা ইহঁতৰ গোদাম আছে চৌধুৰীৰ হয় দুটা গোদাম আছে ইয়াৰ লগত আমাৰো দোকান আছে মানে এনেকুৱা বম থৈছে ইহঁতি দোকানত সেইটো পুৰা ফটকা 2 ঘণ্টা ফুটিলে মানে আমাৰ পুৰা বস্তু বেয়া হৈ গৈছে পুৰা বস্তু আমাৰ বেয়া হৈ গ'ল এতিয়া কি আপোনালোকে মানে এইটো এনেকুৱা হ'ব নালাগে বজাৰৰ ভিতৰত মানে বম ষ্টক কোনো থয় নেকি কোনো ষ্টক নথকে বজাৰৰ ভিতৰত বম সেইটো মানে খালি 2 নম্বৰী কাম আৰু একো নহয় মানে 2 নম্বৰী কাম আৰু হেডৰ পৰা আমাৰ পুৰা বিল্ডিং যিমান দোকান আছে সবৰ অৱস্থা বেয়া আছে সবৰ মানে বস্তু বেয়া হৈছে সবৰ যিমান ইয়াত বিল্ডিং আছে যিমান দোকান আছে সবৰ বস্তু বেয়া হৈছে মানে ইয়াত কি হ'ব প্ৰশাসনে আমাক কি দিয়ে সেইটো আমি প্ৰশাসনৰ ওপৰতে এৰিছোঁ কি কৰিব লাগে কি কৰিব নালাগে আপুনি কিবা ক'ব আপুনি ৰাতিপুৱাৰ পৰা ইয়াতে আছিলে মই তো ছটাবজাত আহিলোঁ অহাৰ পিছত দেখিছোঁ তেতিয়াৰ পৰা বম ষ্টাৰ্ট হ'ল ফটা অলপ এইটো প্ৰশাসন আহিলে প্ৰশাসন অহাৰ পিছত মানে অলপ কণ্ট্ৰল হ'ল কিন্তু বমটো এনেকুৱা ফুটিছে মানুহ ইয়াত ৰখিব নোৱাৰে এনেকুৱা অৱস্থা আছে পুৰা বিল্ডিং মানে হেকে আছিলে কাৰ গোদামত বম ফুটিছে? এইটো চৌধুৰী ব্ৰাদাৰ্ছ মানুহ এটা মানুহ নাই মানুহ নিজৰ নিজৰ লাগি আছে এইটো নিজে লাগি আছে অকল তাতে নিজৰটো লাগি আছে বাকীখিনি জ্বলি আছে মানে কিমান দোকান হ'ল এই যে জুই লাগিছে? বহুত দোকানত আগ লাগিছে 10টা দোকান 10টা দোকান বৰবাদ হৈছে মানে পুৰা জুইৰ পৰা মানে সব প্লাষ্টিকৰ দোকান কাপোৰ দোকান আছে চপল দোকান আছে গৰমত সবৰ বেয়া হৈ গৈছে মানে বস্তু কিমান টাইম ফুটি আছে বুলি ক'লে? বম তো 2 ঘণ্টামান বম ফুটিছে 2 ঘণ্টা বম ফুটিছে এইটো কি বম হয় বাৰু? এইটো কি বম আমিও গম নাপাওঁ এইটো গ্ৰেনাইট নিচিনা লাগি আছে আমাক কি হয় এইটো আমি বমটো বহুত ফুটিলে এনেকুৱা লাগি আছে গ্ৰেনাইট নিচিনা লাগি আছে এইটো কি হয়